নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি ইয়াত চলি আছে অসীমদাৰ অনুপ্ৰভা গীতটিৰ ৰেকৰ্ডিং। চাওঁ আহকচোন কেনেকৈনো হৈছে ৰেকৰ্ডিং। বাৰিষা আহি আছে, লগতে অনুপ্ৰভা আহি আছে, লগতে উপাসনা আহি আছে। সকলোৱে শুনিব নেপাহৰিব। চবে নিজৰ পৰিয়ালৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। বহুত ভাল গান। আৰু আমাৰ পাৰ্থকায়ো আহি আছে, নামটো কি আছিলে? অভিমানী আহি আছে। আপোনালোকে শুনিব ভালকে। বহুত ধুনীয়া গান। তাকে জয় হোক। পাৰ্থকায় জয় হোক বোলে। জয় হোক। এইটো স্পেলিং এইটো গান নাই সাগৰদাৰ আন এটি নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে। শুনি চাওকচোন এবাৰ, কেনে পায় জনাব। কামবোৰ শেষ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ, কিন্তু বৰষুণ দিছে এটুপ দুটুপকৈ বুলিও নহয় আৰু অলপ ডাঙৰকৈ দিছে। আগত গৈ অলপ ৰখিব লাগিব চাগে। চাওঁচোন কি হয়, গৈ থাকোঁ আগলৈ। চাই যাওক ভিডিঅ'টো। পাৰ্থও আমাৰ লগতে যাবলৈ ওলাইছে। সি যাব চাৰিআলিলৈ, ভাত খোৱাৰ নিমন্ত্ৰণ আছে বোলে। বৰষুণটো জোৰকৈ দি দিলে দেই, আগত গৈ অলপ ৰখিব লাগিব।
আমি আজি আকৌ আহিলোঁ ইয়ালৈ, যিহেতু কালি কামখিনি সম্পূৰ্ণ নহ'ল। খোলোৱা মই সেইকাৰণেতো সেইটো জাকেটটো পিন্ধি লৈছোঁ। জাকেট ইমানকৈ কিনিব নোৱাৰি নহয় আকৌ, নহ'লেতো ধেৰ সদায় সদায় কিনি থাকিম। অঁ ভিডিঅ' কৰি আছা নকৰিবা তোমালোকৰ তোৰ দে মোৰ দামী দে দে বদলাই লওঁ আজি ষ্টেচু সেইটো কি আহিলে বাবা একদম কাম কৰি আমনি লাগি গ'ল পাৰ্থৰ বোলে, এতিয়া অলপ ঘূৰি ফুৰি আহোঁগৈ। দেখিছে এনে ক'ব নোৱাৰোঁ আন্ধাৰত গৈ আছোঁ, এতিয়া অলপ ঘূৰি ফুৰি অতি সোনকালে এনেকে গোৱা এইটো আনবক্সিং নেকি? ডিঙিৰ আনবক্সিং তই নকৰ? মেখেলা আনবক্সিং কৰে।